তো হে গাইছ ওয়েলকাম টু মাই ইউটিউব চেনেল গাইছ। তো গাইছ আজি যাই আছো আমি বিহু হৰি পূজাত। তো বহুত ডাঙৰ বিহু হৰি পূজা হয় আমাৰ বড়োৰাত। তো নলবাৰীৰ আটাইতকৈ ডাঙৰে বিহু হৰি পূজা হয়। তো আমি মনসা পূজা নাই বিহু হৰি পূজা ন মনসা পূজা বুলিও কয়। মনসা পূজা বুলিও কয়, তো বিহু হৰি পূজা বুলিও কয়। এতিয়া বলি হয় তাতে। তো আমি এতিয়া তাকে গেলি যাই আছো। তো মোৰ লগত নিশ্চয়তা আছে। তো বঢ়িয়া একদম। তো গাইছ আমি তাকে গেলি যাই থাকো। তো ভিডিঅ'টো কণ্টিনিউ কৰি থাকো। তো গাইছ ইটো লেভেলত ৰ'দ দিছি মানে যাৱাৰ উপায় নাই, কিন্তু আমি মানে প্ৰত্যেক বছৰে আহে পূজাখনত। তো এইবাৰো আছো আমি। বহুত ডাঙৰ পূজা হয় গাইছ। তো আপোনালোকক দেখুৱাম আজি এইগিলা চব। তো ভিডিঅ'টো একদম কণ্টিনিউ কৰি থাকোঁ, ধামাকা হ'ব যাই আছে। চাই পেলো আমি আগতে গাড়ী তাতে থৈ যাম আগত থবা নেকি? ও ভাই মানুহ চাওকচোন গাইছ, কি এটা হিউজ লেভেলৰ মানুহ হৈছে গাইছ। ও ভাই মানে মেইন গেট কি ৰ'দ দিছে ৰ'দ দিছে। তো ভিতৰৰ ভিউটো একবাৰ চাই লওক, কেনে এটা মানুহ হৈছে চাক গাইছ, কত হাজাৰ হাজাৰ মানুহ হৈছে। বহুত ডাঙৰ বিখ্যাত পূজা নাখান, তো মানুহ চানুহ হৈয়ে থাকে। তো গাইছ অলপ ঘূৰি চুৰি ধুলো ৰ'ব, অলপ সেৱা চেৱা কৰিব লাগিব মানে। পুখুৰী এটা আছে হে ও ভয়া দোৱা হা গাইছ কোটা এটা লৈ কিনে অলপ বহিছো ৰ'ব তাতে। তাৰপিছত মানুহ কি ধুনীয়া এটা পৰিৱেশ চাওকচোন, মানুহবিলাক কি ধুনীয়াকৈ বহি আছে। তো একদম বঢ়িয়া। এই মানুহ চাওকচোন গাইছ, দিছে বাপৰে বাপ বঢ়িয়া গৰম দিছে গাইছ। ও পূজা চূজা চাহ বা হৈছে একদম ন। দাদা পইচাটো মাছি না চ কিবা খাব লাগে, ভোক লাগছি। তো গাইছ ফুচকা অলপ খাই লওঁ ৰ'ব, বেয়া ভোক লাগছি। তো আমি আহিলো ভাইৰেল খুৰাত তাকে। সেইজনে আহিছে ভাইৰেল খুৰা ফুচকা বাৰী। তো মানে ফুচকা এবাৰ কৰি মানে ভিডিঅ' চিডিঅ' আপলোড কৰে, পুৰা ভাইৰেল হৈছে ফুচকা বাৰী পুৰা একদম। অলপ ফুচকা খাই লওঁ আমি আগতে, চাই দিয়কচোন। গাইছ অলপমান বৰফ খাই লওঁ, যিটো গৰম দিছে আৰু ফুচকা চুচকা খাই একদম মুখটো পুৰি আছে। অলপমান বৰফ খাই লওঁ একদম। দেখছি না গাইছ অলপ মানুহ হৈছে চাব পাৰে বাগে, ঢেৰ মানুহ হৈছে একদম। তো গাইছ বৰফটো খাওঁতে খালোঁ, কোৱালিটি একদম ভাল নহয় মানে। আজিকালি বৰফ বিলাক মানে 2 নম্বৰ আহিছে। আগতে বৰফ বিলাক একদম টান টান আছিল, খালি খাই থাকিব পাৰি মানে বহুত টাইম থাকে। আজিকালি এক কাবাৰ মাৰিলে গোটাই মানে সেই গ'ল। ভাই কি গৰম দিছে গাইছ। চকলেটৰ কাৰণে চিগাৰেটৰ কাৰণে ইমান ঘূৰি থাকো। চিগাৰেট নাখাওঁ তো গাইছ, চিগাৰেট টিকেট খাব গ'লে মই নাখাওঁ বাৰু। বিল্লা বিল্লা মই নহয়, এনা কৈছোঁ তো গাইছ, ইও নাখায় ময়ো নাখাওঁ। তো এই তামোল এখন খাই হ'ব যোনটো লেভেলে গৰম দিছে, ইয়াতে অলপ ৰেষ্ট লৈছোঁ ৰ'ব এতিয়া বঢ়িয়া একদম। এই গাইছ এই পূজাখনত মানে চবতকে বেছি দোকান নহয় বৰফৰ দোকান কেইখন বাপৰে, এনেকুৱা লেভেলৰ বৰফৰ দোকান আহে মানে চাওকচোন একবাৰ। মোটামুটি আপোনাৰ 20-25খন মানতো বৰফৰ দোকানে আহে দেখা পালে, আৰু আগত বহুত আছে মানে। চানা ভাজা খাম বুলি ভাবিছিলোঁ, চানা ভাজা মানে অনলাইনে নাই। তো কেম্পাছতে খালোঁ আমি। তো এতিয়া বেছি দেৰি নকৰোঁ, ঘৰত গ'লেও যাই থাকোঁ, যিহেতু 4:30মান বাজিলে। সেইটো চাই দিয়ক গাড়ীখন টানিব আৰু বল নাই হা গাড়ী টানিব বল না গাড়ী টানিব বল নহয় চাল যাকচোন গাড়ী যাৰ। তো গাই চলে আহিলোঁ পূজাৰ পৰাই। তো এতিয়া ডাইৰেক্ট ঘৰত গ'লে যাই থাকোঁ, ঘৰত আৰু ভিডিঅ' চিডিঅ' নবনাওঁ। তো আজি হৈছে ৰাকেশ জুনিয়ৰৰ বাৰ্থডে। তো বাৰ্থডেখন খাব যাম আমি। তো ভিডিঅ'টো চাই দিয়কচোন। তো যাবা নেকি বাৰ্থডেত? এই নাযায়। তো মোৰ লগৰ ছোৱালী এটা আছে, তাক লৈ যাম। তো চাই দিয়ক ভিডিঅ'টো। তো গাইছ ৰাকেশ জুনিয়ৰৰ বাৰ্থডে এটা বেলেগকৈ ভিডিঅ' বনাইছোঁ। তো ভিডিঅ'টো মানে আজি আপলোডে কৰিছোঁ মই। তো ভিডিঅ'টো চাওক একবাৰ। তো আজিলৈ দিছোঁ বাই বাই।